নমস্কাৰ জনাইছোঁ সকলোকে আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ৰাতিপুৱা জিমলৈ গৈ আছোঁ মাইণ্ডা আৰু মই। আজি বতৰ একদম মানে ঠাণ্ডা ঠাণ্ডা আছিলে। আজি সাৰেই পোৱা নাছিলোঁ। কোনোমতে সাৰ পাই জিম পালোঁগৈ। জিম পাই নিজৰ যিখিনি কৰিবলগীয়া আছে কৰিলোঁ। আৰু আজি কি প্ৰগ্ৰেম কৰিলোঁ মানে তাৰ ভিডিঅ' নকৰিলোঁ আৰু আজি পটাপট মানে আজৰি হ'বলৈ চাইছোঁ। বাকী প্ৰগ্ৰেম কৰি আজৰি হৈ আহি গ'লোঁ ঘৰত গাটো ধুই অকণমান ফ্ৰেছ হৈ 1 ছেকেণ্ডো ৰোৱা নাই। লগত লাগি গৈছোঁ কামত, যিহেতু ঘৰখন বহুত বেছি অলপ মানে অচিজিল হৈ আছে। বিহুৰ পৰা ইফাল সিফাল ঘূৰি থকা হৈছে যে বোলো অকণমান ঘৰখন চিজিল কৰোঁ। এইবোৰ ফুল চুলবোৰ ধুই ধাই মেলি থৈছিলোঁ। এতিয়া ফুলখিনি ধুনীয়াকৈ সামৰি লৈছোঁ। সামৰি বাকী ঘৰখন চাফা কৰিলোঁ। কৰি মেলি এতিয়া ভাবিছোঁ অকণমান ভাতত লাগোঁ, যিহেতু দুপৰীয়া ভাতটো মই সোনকালে বনাই থৈ দিওঁ। আৰু ভাবিলোঁ যে মাটি দালি বনাওঁ, আৰু মাটি দালি তিয়াই থোৱা আছিলে সেইকেইটা প্ৰথমতে এনেকৈ মানে চিটি মৰাই ল'ম। মই প্ৰথমতে এনেকৈ চিটি মৰাই তাৰপিছত মানে তেল মাৰি দিলে খাই বিৰাট বেছি ভাল পাওঁ, আৰু আদা নহৰু দিয়ে মই সদায় তেল মাৰোঁ। তেজপাত থাকিলে দি দিওঁ বাৰু। আৰু মই মাটি দালি খাই মুঠতে বহুত বেছি ভাল পাওঁ। বাকী ফুলকেইটা জেগাই জেগাই সজাই লৈছোঁ, আৰু বাকী বাহিৰত থকা ফুলখিনিও ধুই ধাই আজি মুঠতে আজৰি কৰিছোঁ। আৰু বাকী এইফালে থকা বস্তুকেইটাৰ ওপৰত মোক এগৰাকীয়ে এদিন কমেণ্ট কৰিছিলে। সেই যে কাপকেইটা দেখিছে হাফৰ লগা, সেই কাপকেইটা মই টাৱাং গৈছিলোঁ যে টাৱাঙৰ পৰা কিনি আনিছিলোঁ। আৰু সেই পটটো যে দেখিছে কেটলি পটটো, আৰু সেইটো আনিছিলোঁ মই নামচাইৰ পৰা আনিছিলোঁ। বাকী এইকেইটাও সেই টাৱাঙৰ পৰাই অনা। ইমান মৰম লাগিলে অকণি অকণি বাতিকেইটা মই লৈ আহিলোঁ। বাকী এই যে ডাঙৰ বাতিটো দেখিছে গল্ডেন কালাৰ, সেইটো ধুনীয়াকৈ ফল মূল চলমূল কিবা কিবি সজাই থবলৈ বিৰাট ভাল লাগে। কিন্তু মই মানে এনেকৈ থৈছোঁ। আৰু বাকী এইটোও মানে মই টাৱাঙৰ পৰা আনিছোঁ। ডাঙৰ ফ্লাক্স হয় এইটো, বহুতখিনি পানী ধৰে। এইফালে গাখীৰ চাখীৰ গৰম কৰি থৈছোঁ, যিহেতু মাইণ্ডে আকৌ এতিয়া অ'টছ খাব। আৰু আমাৰ দেহা কি হৈছে জানেনে, মই যেতিয়াৰ পৰা জিম গৈছোঁ তাই তেতিয়াৰ পৰাই মানে য়োগা কৰিব লৈছে দেই। মোবাইলত চাই চাই ঘৰত মানে তাই য়োগা কৰিব কৈছে। মই কৈছোঁ সৰু ছোৱালী জিম নাযায়, মাজে মাজে তাই আমনি কৰে যে যাবলৈ ওলাই। মই কৈছোঁ সৰু ছোৱালী জিম নাযায়, তুমি ঘৰতে ধুনীয়াকৈ য়োগা কৰিবা। আৰু সেয়া তাই য়োগা কৰি দেখুৱাই আছে মোক। আৰু এইফালে ভাবিলোঁ দালিখিনিত তেল মাৰি লওঁ, আদা নহৰু গুচাই লৈছোঁ। আৰু এই যোনজনী ভণ্টি মোক সহায় কৰিবলৈ মাজে মাজে আহে, তাই মই দুইজনীয়ে কিবা কথা পাতি মানে হাঁহি আছিলোঁ। আৰু ইমান ভৰি বিষাইছে কি ক'ব ৰাইজ, যিহেতু মই শনিবাৰে লেগছৰ প্ৰগ্ৰেম কৰিছিলোঁ। তাৰমানে আজিলৈকে মোৰ এনেকুৱা বিষাই আছে নহয়। সেইফালে দালিখিনি বহাই ভাবিলোঁ ভাত কেৰেলা ভাজোঁ, আৰু ভাত কেৰেলা ঘৰৰে ইমান গাল ভাত কেৰেলা ছিঙি থোৱা আছে নহয়, মানে খোৱা হোৱাই নাই। আজি বোলো নাই আলু অকণ দি ভাত কেৰেলাৰ লগত মানে কেঁচা বুট কেইটামান তিয়াই থৈছিলোঁ, সেইকেইটা দি অকণ ভাজি এটা বনাওঁ। বাকী মাইণ্ডা আহি গ'ল, দেখিছে নহয় অ'টছ খাবলৈ সি গাখীৰ নিবলৈ আহিছে। মোক কৈছে এইবোৰ কি কৰি আছা তুমি, কেমেৰাটো অন হৈ আছে গম পাইছা নাই, মোক কৈ আছে। মোৰ নাই মই অন কৰিয়ে থৈছোঁ। ই মানে ভবা নাই মই যে ভিডিঅ' কৰি আছোঁ। যে কি নহওক, সিও খাই বৈ আজৰি হ'লে মোৰো আজৰি। আৰু যিহেতু মাইণ্ডাই ভাত এক টাইমে খাব, দুপৰীয়া খাব, গতিকে অ'টছ খালে আজৰি। বাকী দেহাই যেনে কি বদমাছেই, উঠাই মই এইখিনিতে বহাই থৈ দিছোঁ। আৰু এটা কথা মনত পৰিছে কি জানেনে, সৰুৰ পৰা মই দেহাক তাতেই বহাই পিনি মই মানে কাম কৰি থাকোঁ। তাইক বচোন বুলি ক'লে এইখিনিতে বহি থাকে, মই পাকঘৰত মানে কাম কৰি থাকোঁ। আৰু তেনেকে সময়বোৰ পাৰ কৰিলোঁ। কৰি এতিয়া এয়া মাইণ্ডাৰ লগত কিবা কথা পাতি আছিলোঁ। মানে মই ক'লো মাটি দালি বনাইছোঁ, এনেকৈ ভাজি বনাইছোঁ, খাবনে? সি আকৌ নাখাওঁ বুলি কৈছে বেলেগ ভাজি এটা বনোৱা। মই নাই যি বনাইছোঁ তাকে খাব লাগিব। আকৌ মাজতে আহিলে নহয় দেহা, ব্ৰেড খোৱাজনী হ'ল। আকৌ ব্ৰেড এপিচ উলিয়াই তাইক বাটাৰ অকণ সানি মই খাই টিভিটো লগাই মানে খাবলৈ দি বাকী কামখিনি যি আছে কৰি মেলি আজৰি হৈছোঁ। সঁচাকৈ কৈছোঁ জিমৰ পৰা অহাৰ পিছত বহুত বেছি ভাগৰ লাগে। কিন্তু মানে অকণমান যদি মই বহি দিওঁ, কিবা এখন শুই দিওঁ, মোৰ ইমানেই আৰু ভাগৰ লাগিব যে মই উঠিব নোৱাৰা হৈ যাম। গতিকে জিমৰ পৰা আহিয়েই মই অকণমান গাটো ধুই মানে আকৌ পটাপট যি কাম আছে কৰিবলৈ আৰম্ভ কৰি দিওঁ। আৰু সেইফালে মাটি দালিও হ'ল, লগতে ভাজিও মোৰ হৈছেগৈ। আৰু এয়া চাওক, ভাবিলোঁ এবাৰ স্কিন কেয়াৰ কৰোঁ। কি যে বিলৈ, এইটো মানে বৰফৰ ওপৰত কালি মানে পানীৰ ওপৰত পৰি থাকিলে, এতিয়া সেইটোও মানে বৰফখিনিৰ লগত টান হৈ গ'ল নহয়, নেৰুৱা হ'ল। ইমান হাঁহি উঠিছে, মই নিজৰে মানে সৰ্বস্ব জোৰ দি কোনো মতে এৰুৱালোগে। বাকী সেইটো মই আজি নকৰোঁ, যোনটো মানে এইটো যে আইচ ৰোলাৰটো দি পেলানি মোক বহুতে কৈছিলে যে এইটো ডাইৰেক্ট মানে আইচ স্কিনত দিব নালাগে, যিহেতু মোৰ চেঞ্চিটিভ স্কিন হয়। সেইকাৰণে মই এনেকেই আজি স্কিন কেয়াৰ কৰিম বুলি ভাবিলোঁ। এয়া 3টা জুবুৰা মাৰি লৈছোঁ। আইচখিনি উলিয়াই তাতে অলপ পানী মিহলাই লৈছোঁ হা। এয়া 3টা জুবুৰা মাৰিছোঁ। শেষৰটো জুবুৰা মাৰোঁতে এনেকুৱা লাগিছে যেন মই সঁচাকৈ পানীত যদি কেনেবাকৈ ক'ৰবাত ডুবিবলগীয়া হয় নহয়, মই 1 মিনিটো থাকিব নোৱাৰিম নেকি, মই মৰিয়ে থাকিম চাগে। মই এনেকুৱাই মানে উশাহ ল'ব নোৱাৰা নিচিনা হৈ যাওঁ অকণমান সময়তে। বাকী যি কি নহওক, গোটেই ঘৰখন চিজিল কৰিলোঁ, কাম বন কৰি ভাত পানী বনাই আজৰি হ'লোঁ। নিজেও এতিয়া ধুনীয়াকৈ আকৌ গা পা ধুই আজৰি হ'ম। মানে মই জিমৰ পৰা আহি এবাৰ গা ধুওঁ, ধুই মই আকৌ এবাৰ ধুনীয়াকৈ কামখিনি কৰি আজৰি হোৱাৰ পিছত মানে এবাৰ গা ধুওঁ, চেম্পু টেম্পু কৰোঁ আৰু তেতিয়া কৰিবলগীয়া থাকিলে। বাকী এইটো আমাৰ আৰু এটা পাকঘৰ আছে, পুৰণা পাকঘৰ, সেইটোও আজি চাফা কৰিলোঁ। এইফালেও অকণমান চাফা কৰিলোঁ, আৰু ভাত পানী বনাই মই আজৰি। যি কি নহওক, এয়া দেখিছেনে স্কিন কেয়াৰ কৰি অকণমান গ্ল' এটা আহিছে। বাকী সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ, আপোনালোকে মোৰ ভিডিঅ'টো ইমান দেৰিলৈকে ধুনীয়াকৈ চাই থকাৰ বাবে। তেনেহ'লে আজিলৈ আহিছোঁ, পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। আৰু যোনে মোৰ পেজটো ফ'ল' কৰা নাই, সকলোৱে ফ'ল' কৰি দিবলৈ একদমেই নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই।